হেল্ল' নমস্কাৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আজি মাঘৰ 1 তাৰিখ হিচাপে আমি আহিছোঁ মহাভৈৰৱ মন্দিৰলৈ আৰু এয়া হৈছে মহাভৈৰৱ মন্দিৰ। আজি ভিডিঅ'টো খুব সৰুকৈ বনাইছোঁ কাৰণ মই বেছি সুবিধা নাপালোঁ আচলতে ভিডিঅ'টো বনাবলৈ, কিন্তু আজি যিহেতু মাঘৰ 1 তাৰিখ মইনো কি কৰিলোঁ তাকে দেখুৱাম বুলি ভিডিঅ'টো বনালোঁ। আৰু এয়া হৈছে আমাৰ তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, শিৱ মন্দিৰ। আপোনালোকে যিসকলে আহিছে গম পাব আৰু বাহিৰৰ সকলক দেখুৱাবৰ কাৰণে মই অকণমান কৰিছোঁ। আৰু এয়া মন্দিৰত জ্বলাবৰ কাৰণে মই ফল মূল কিছু বস্তু লৈ লৈছোঁ। আৰু এই প্ৰতিমাটো বনাই থাকোঁতে এবাৰ আপোনালোকক মই দেখুৱাইছিলোঁ আৰু এইটো এতিয়া সম্পূৰ্ণ হৈ গ'ল আৰু খুব ধুনীয়া হৈছে, বহুত বেছি ভাল লাগিছে দেখিবলৈ। আৰু এয়া হৈছে মেইন গেটখন আৰু ৰাস্তাৰ কাষতে আছে মন্দিৰটো। ভিতৰলৈ মোবাইল নিব নিদিলে কাৰণে মই অকণমান আপোনালোকক বাহিৰৰ পৰাই দেখুৱাইছোঁ। আজি বহুত মানুহ হৈছিলে, ইয়াতে বহুত বাহিৰৰ পৰা মানুহ আহিছে আজি। আৰু এয়া হৈছে মন্দিৰটো আৰু এয়া হৈছে নন্দী বাবা, মহাদেৱৰ ভক্ত। প্ৰিয় ভক্ত আচলতে। আৰু মই এনেকৈ আহি পালোঁ মন্দিৰৰ পৰা। ভিডিঅ'টো একেবাৰে সৰু আছিলে, বেয়া নাপাব কোনেও। সকলোকে মাঘ বিহুৰ পুনৰ ওলগ জনাই ভিডিঅ'টো ইমানতে সামৰিছোঁ। বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।